1925 চনৰ 27 ডিচেম্বৰৰ পৰা নগাঁৱত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ 8ম অধিৱেশনত ৰজনীকান্ত বৰদলৈ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল। সভাপতিৰ আসনৰ পৰা ৰাইজৰ উদ্দেশ্যে দিয়া ভাষণত তেওঁ কৈছিল, জাতিটো ৰ'বলৈ হ'লে আমাক ধনবল জনবল দুয়োটা লাগে, কিন্তু আমি দুয়োটা বিষয়তে দুখীয়া। কানি ভাং চিগাৰেট অসমীয়া এৰক, দেখিব তেতিয়াহ'লে অসমীয়াৰ শৰীৰলৈ এটা নতুন জীৱনী শক্তি আহিব। যি জাতি যিমান উন্নত, সেই জাতিৰ ভাষা আৰু সাহিত্যও সিমান উন্নত। আধুনিক অসমীয়া সাহিত্যত যিগৰাকী সাধকৰ হাতত অসমীয়া উপন্যাসে পূৰ্ণ প্ৰতিষ্ঠা লাভ কৰিছিল, তেওঁৱেই হ'ল ৰজনীকান্ত বৰদলৈ। তেওঁৰ উপন্যাসসমূহৰ মাজেৰে অতীত অসমৰ বহুতো গৌৰৱময় আৰু অশ্ৰুসিক্ত লোমহৰ্ষক কাহিনী প্ৰতিফলিত কৰিছিল। বিশাল উপন্যাস ৰচনাৰাজিৰ বাবে তেখেতক উপন্যাস সম্ৰাট, অসমীয়া উপন্যাসৰ পিতা, অসমীয়া স্কট, অসমৰ বংকিম চন্দ্ৰ আদি আখ্যাৰে সন্মানিত কৰা হৈছিল। ৰজনীকান্ত বৰদলৈৰ 1867 চনৰ 24 নৱেম্বৰত জন্ম হৈছিল। গুৱাহাটীৰ হেদায়তপুৰত জন্মগ্ৰহণ কৰিছিল তেখেতে। তেখেতৰ পিতৃৰ নাম আছিল নৰকান্ত বৰদলৈ আৰু মাতৃ আছিল স্বৰ্ণময়ী দেৱী। ৰজনীকান্ত বৰদলৈৰ সাহিত্য চৰ্চাৰ দিশটো যদি আমি আলোচনা কৰিবলৈ যাওঁ, তেন্তে যথেষ্ট দীঘলীয়া হৈ যায়। তাৰ মাজেৰে আমি তেখেতৰ জীৱনৰ সাহিত্য চৰ্চাৰ দিশটো আলোচনা কৰিবলৈ লৈছোঁ। আমি বিশেষকৈ তেখেতৰ সাহিত্য চৰ্চাৰ দিশটোত তেওঁৰ উপন্যাসসমূহৰ ওপৰত আমি বেছিকৈ গুৰুত্ব আৰোপ কৰিছোঁ। ৰজনীকান্ত বৰদলৈ অসমীয়া সাহিত্যলৈ বিশিষ্ট বৰঙণি আগবঢ়াইছিল। তেওঁ আছিল একাধাৰে ঔপন্যাসিক, কবি, প্ৰবন্ধকাৰ, নাট্যকাৰ, হাস্যৰসিক। কলিকতাত পঢ়া কালতেই ৰজনীকান্ত বৰদলৈয়ে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ লগত জড়িত হৈছিল। সেই সময়ত কলিকতাৰ পৰা প্ৰকাশিত জোনাকীত তেওঁ শৰীৰ তত্ত্ব শীৰ্ষক এলানি প্ৰবন্ধ প্ৰকাশ কৰিছিল। তেওঁ কলেজীয়া জীৱনতে ৱাল্টাৰ স্কট আৰু বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ আৰ্হিৰে এলানি উপন্যাস ৰচনা কৰাৰ সংকল্প লৈছিল। এই পটভূমিৰে ৰচিত তেওঁৰ বুৰঞ্জীমূলক উপন্যাসসমূহ হ'ল মনমতি, দন্দুৱাদ্ৰ, ৰঙিলী, নিৰ্মল ভকত, তাম্ৰেশ্বৰীৰ মন্দিৰ, হ্ৰদৈলিগিৰি, ৰাধা ৰুক্মিণীৰ ৰণ আদি। 1900 চনত প্ৰকাশিত মনমতি হৈছে ৰজনীকান্ত বৰদলৈৰ প্ৰথমখন ঐতিহাসিক উপন্যাস। এই উপন্যাসৰ পটভূমি মানৰ তৃতীয় আক্ৰমণ। হৰকান্ত বৰুৱাৰ পুতেক লক্ষ্মীকান্ত আৰু চণ্ডী বৰুৱাৰ জীয়েক মনমতিৰ মাজত গঢ়ি উঠা প্ৰণয়ক ৰাজনৈতিক ঘটনা চক্ৰই কেনে এক ধুমুহাৰ সৃষ্টি কৰিছিল, তাৰ মনোৰম কাহিনীয়ে মনমতিত প্ৰকাশ কৰা হৈছিল। উপন্যাসখনৰ পৰা মানৰ আক্ৰমণ, মানৰ অত্যাচাৰ, হাদিৰাজকীৰ ৰণ, ইংৰাজ আৰু মানৰ সংঘৰ্ষ আদিৰ খবৰৰ উপৰিও সেই সময়ৰ অসমৰ সামাজিক ব্যৱস্থা, উৎসৱ পাৰ্বণ আদিৰো আভাস পোৱা যায়। আনহাতে দন্দুৱাদ্ৰ বুৰঞ্জী প্ৰসিদ্ধ ঐতিহাসিক দন্দুৱাদ্ৰহৰ পটভূমিৰ আধাৰত ৰচিত। দন্দুৱাদ্ৰহ উপন্যাসখন 1909 চনত প্ৰকাশ পাইছিল। বদন বৰফুকন আৰু তেওঁৰ পুত্ৰদ্বয়ৰ অত্যাচাৰত হৰদত্ত আৰু তেওঁৰ ভাতৃ বীৰদত্তই কামৰূপৰ চৌধাৰী বনুৱাসকলক একত্ৰিত কৰি আহোমৰ বিৰুদ্ধে সংগঠিত কৰাৰ কাহিনীয়ে এই উপন্যাসখনৰ মূল আধাৰ। উপন্যাসখন মহিৰাম আৰু পদ্মকুমাৰীৰ এক প্ৰেম কাহিনীৰ মাজেৰে আগবঢ়াই নিয়া হৈছে। 7 বিহুৰ বৰ্ণনা, বিহু নাচ, নানা খেল ধেমালি, দুৰ্গোৎসৱ, ঢুলীয়া, ওজাপালি, তীৰ্থস্থান, সত্ৰ, মঠ মন্দিৰ আদিৰ বৰ্ণনাই উপন্যাসখনৰ মান বৃদ্ধি কৰিছে। প্ৰবাদ অনুসৰি প্ৰাচীন কালত শদিয়াৰ কেঁচাই খাটি গোসাঁনীৰ থানত নৰবলি দিয়া প্ৰথা প্ৰচলিত আছিল। ঔপন্যাসিক ৰজনীকান্ত বৰদলৈয়ে তাম্ৰেশ্বৰী মন্দিৰত এই পৰিৱেশক প্ৰাধান্য দি তাম্ৰেশ্বৰী মন্দিৰ শীৰ্ষক উপন্যাসখনি ৰচনা কৰিছিল। অৱশ্যে 1895 চনত মিৰি সমাজৰ পটভূমিত ৰচিত তেওঁৰ প্ৰথম অসমীয়া সামাজিক উপন্যাস হৈছে মিৰি জীয়ৰী। জনজাতীয় জীৱন কাহিনীক লৈ এই উপন্যাস ৰচিত। মিৰিসকল অসমীয়া জনজীৱনৰ অন্যতম অংগ। এওঁলোকৰ আচাৰ ব্যৱহাৰ, জীৱন প্ৰণালী, ৰীতি নীতি, ধৰ্মীয় দিশ আদিৰ এক সুকীয়া বৈশিষ্ট্য আছে। ৰজনীকান্ত বৰদলৈয়ে সোণশিৰি উপত্যকাৰ
মিৰিসকলৰ বিষয়ে অধ্যয়ন কৰি মিৰি জীৱনৰ পটভূমি জংকী আৰু পানে নামৰ এহাল ডেকা গাভৰুৰ এটা জীয়া আৰু মৰ্মস্পৰ্শী কাহিনীৰ অৱলম্বনত ৰচনা কৰে মিৰি জীয়ৰী উপন্যাস। তেওঁৰ আনখন উপন্যাস হ'ল খাম্বা থুইবিৰ সাধু। এই উপন্যাসখনি মূলতঃ মণিপুৰৰ এটি জনপ্ৰিয় সাধুকথাৰ আলমত ৰচিত। ৰজনীকান্ত বৰদলৈৰ দুখন মূল্যৱান গ্ৰন্থ হ'ল জ্ঞান সপোন আৰু মনোবিজ্ঞান। তাৰোপৰি ৰজনীকান্ত বৰদলৈৰ গল্প সম্ভাৰ বা বিভিন্ন সাহিত্য ক্ষেত্ৰত তেখেতৰ যথেষ্ট অৰিহণা আছে। তেখেতৰ সাহিত্য দিশটো গোটেইখিনি আলোচনা কৰিবলৈ গ'লে এই ভিডিঅ'টো যথেষ্ট দীঘল হৈ যাব। তো সেয়েহে মই পূৰ্বতে কৈছোঁ এই ভিডিঅ'টোৰ জৰিয়তে তেখেতৰ সাহিত্য ক্ষেত্ৰৰ উপন্যাস সম্পৰ্কে আমি বিশেষকৈ আলোচনা কৰিম। 1925 চনৰ 27 ডিচেম্বৰৰ পৰা নগাঁৱত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ 8ম অধিৱেশনত ৰজনীকান্ত বৰদলৈ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল। সভাপতিৰ আসনৰ পৰা ৰাইজৰ উদ্দেশ্যে দিয়া ভাষণত তেওঁ কৈছিল, জাতিটো ৰ'বলৈ হ'লে আমাক ধনবল জনবল দুয়োটা লাগে, কিন্তু আমি দুয়োটা বিষয়তে দুখীয়া। কানি ভাং চিগাৰেট অসমীয়া এৰক। দেখিব তেতিয়াহ'লে অসমীয়াৰ শৰীৰলৈ এটা নতুন জীৱনী শক্তি আহিব। যি জাতি যিমান উন্নত, সেই জাতিৰ ভাষা আৰু সাহিত্যও সিমান উন্নত।